হোমৱৰ্ক কৰিছে আমাৰ তনিষ্কাই। তোমাক কোনে আনি দিলে দেখুৱা? কোৱা মোক, তুমি ভাল পাইছা? থেংক ইউ জেঠাই। কিছা পাৰিছিব নালাগে এইবোৰ ৱালনাট ভাঙিছে। এইবোৰ ইভিনিং ৱাক কৰি পেলাই আহিছোঁ মই ONGC ভিতৰত। এয়া ইমান ধুনীয়া বতাহ মাৰিছে ইয়াত। তাত মন্দিৰত পূজা চলি আছে আৰু ভণ্টি আগত গ'ল। মাহঁতৰ অকণমান কাম আছে, সেইবোৰ কৰিবলৈ গৈছে। এইপিনে ইমানেই পিকক ওলাই যেতিয়া বৰষুণ দিয়ে নহয়, এই গোটেই গ্ৰাউণ্ডত কুকুৰৰ ভয়ত লাঠি এটা লৈ আহিছে। আমাৰ পিকক চাইহে ঘৰলৈ যাব, ঘৰলৈ নাযায়। সেয়া কান্দি কান্দি মাহীয়েকৰ লগত গ'লগৈ। আজি পিককখিনি চাইহে ঘৰলৈ যাব বোলে। চ' তাইক দেখাই দিওঁ পিকক ক'ত আছে। লৈ গৈছোঁ আকৌ। এইডোখৰ হৈছে ONGC গেষ্ট হাউচ। এয়া দেখাইছোঁ। ঘৰলৈ যাব। এয়া ইয়াত লিখাই আছে পিকক। হৈছে গেষ্ট হাউচ। মই ভাবিছিলোঁ অকল মইহে কুকুৰৰ ভয়ত এটা লাঠি লৈ ঘূৰি ফুৰিছোঁ। ইয়াত চবেই লাঠি লৈ ঘূৰি ফুৰিছে কুকুৰৰ ভয়ত। কুকুৰ কৰিবলৈ আহিছে, চবেই হাতত লাঠি এটা লৈ লৈ ঘূৰি ফুৰিছে। এটা এটা স্পীকাৰ দি দিছে ইয়াত, গান শুনি শুনি ইয়াত ৱাকিং কৰিব পাৰি। ছামাৰ ভেকেশ্যন এতিয়া খুলিবলৈ আৰু 4 দিন আছে। 4 দিন যাক গৈছে আইতাকৰ ঘৰলৈ। এয়া আমাৰ এঞ্জেল এতিয়া যাবলৈ ওলাইছে। এঞ্জেল 4 দিনমান থাকিব আমাৰ লগত। সোমবাৰ পৰা স্কুল খুলিব হেনা এঞ্জেল। সোমবাৰ পৰা আছে 18 তাৰিখে। সেইকাৰণে আমাৰ এঞ্জেল আৰু প্ৰীতিপা থাকিবলৈ। এঞ্জেলে মোক কৈছে যে মাহী মোক বোলে গোলাপ ফুলৰ বোলে হোমমেড চ'প বেজ লৈছোঁ। এইটো হৈছে মোৰ আৰু এইখিনি হৈছে ফ্ৰেছ ফ্লাৱাৰ। এইবোৰ উলিয়াই ল'লোঁ। এইখিনি এতিয়া মিক্সাৰত মাৰি ইয়াৰ এটা পেষ্ট বনাই ল'ম। এয়া সৰু সৰু পিচ কৰি ল'ম। ল'লোঁ। এইখিনি এতিয়া ভালদৰে মেল্ট কৰি ল'ম ডাবল বইলিং মেথডত। এইটো অকণমান বইল কৰি ইয়াৰ ওপৰত এইখিনি কণ্টিনিউ লৰাই থাকিব লাগিব, নহ'লে ভালদৰে মেল্ট নহ'ব। এয়া এইখিনি গলি আছে এতিয়া। ফুলখিনি এতিয়া মিক্সাৰত মাৰি ল'লোঁ। চেকি লোৱাৰ পাছত এইখিনিত এয়া এইখিনি এতিয়া ইয়াত দি দিছোঁ। দি পিনে এইখিনি ভালদৰে মিক্স কৰি দিছোঁ। হৈ গ'ল। মলটোত দি দিম। এইখিনি এতিয়া ৰেডি হৈ গ'ল। এইখিনি এতিয়া অলপ অলপকৈ দি পিনে এই মলটোত দি দিছোঁ। এয়া এইখিনি এতিয়া গোটেইখিনি ইয়াত দি দিলোঁ। এতিয়া এইখিনি এনেদৰে থৈ দিম। ৱাও, এয়া আমাৰ তনিষ্কা এতিয়া উলিয়াই দেখাইছে। এয়া ইমান ইজিলি ওলাই গৈছে। এয়া ওলোৱা আৰু ওলোৱা।